এখন জুমলা চৰকাৰৰ এখন জুমলা বাজেট, এখন পুঁজিপতি শ্ৰেণীৰ বাজেট। যোৱাকালি নিৰ্মলা সীতাৰামন ডাঙৰীয়ানে যিখন বাজেট উল্লেখ কৰিলে সেই বাজেটত এটা যোগাত্মক দিশো আছে আৰু বিৰোধী পক্ষ হিচাপে কিছু কৰ্তৃ দেখুৱাই দিয়াটো আমাৰ দায়িত্ব। আৰু এটা বিশেষ কথা লক্ষ্যত আমি উপনীত হৈছোঁ, সেইটো হৈছে বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ অধীনত, কিয়নো পুঁজিপতিসকলক কৰ ৰেহাই দিছে 15%লৈকে, আৰু কিন্তু আমাৰ মধ্যৱৰ্তী শ্ৰেণীৰ মানুহৰ কাৰণে একো টেক্স ৰিটাৰ্ণে হওক বা কিবা কোনো ধৰণৰ তেনেকুৱা হ্ৰাস কৰা কোনো কথা নাই। আৰু যি সময়ত আমাৰ ইন্ধনৰ দাম কমিব লাগিছিলে সেই সময়ত ইন্ধনৰ দাম বৃদ্ধি হৈছে, আৰু ই এক প্ৰকাৰে দেখুৱাইছে যে এই বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ অধীনত। আৰু আমি এটা কথা বিশেষভাৱে লক্ষ্য কৰিছোঁ, সেইটো হৈছে দিশ হৈছে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত একো ধৰণৰ তেনেকুৱা উল্লেখ নাই। আৰু যি 60 লাখ আচলতে নিবনুৱা সংস্থাপন কৰিম বুলি কৈছে, ভাল কথা, কিন্তু সকলোতকৈ আচৰিত কথা যে প্ৰত্যেক বছৰে যিখন চৰকাৰে 2 কোটিকৈ সংস্থাপন দিম বুলি কৈছিলে, আল্টিমেটলি 7 বছৰত 14 কোটি মানুহৰ সংস্থাপন দিম বুলি কৈছিলে, সেই চৰকাৰখনে অনাগত দিনত কেৱল 60 লাখহে সংস্থাপন দিব। যিয়ে নহওক সেই 60 লাখো হৈ লওকচোন, তাকে আমি আগন্তুক দিনত দৃষ্টি ৰাখিম। আৰু ইয়াত এটা বস্তু লক্ষণীয়, 25,000 কিলোমিটাৰ নতুন হাইৱে নিৰ্মাণ কৰিব, ভাল কথা, কিন্তু তাৰ লগে লগে আৰু এটা কথা চাব লাগিব যে 25,000 কিলোমিটাৰ নিৰ্মাণ কৰিব মানে আল্টিমেটলি টুল গেটবিলাক নিৰ্মাণ কৰিব। এতিয়া আমি অসমত দেখা পাইছোঁ 40 কিলোমিটাৰ 50 কিলোমিটাৰ মূৰে মূৰে টুল গেটবিলাক নিৰ্মাণ কৰিছে। এতিয়ালৈকে ৰাস্তা পথৰ ভাল সচল হোৱা নাই, এতিয়া ওখ মাখ, আৰু আমি যদি গাড়ী এখন দি যাওঁ কোনো ধৰণৰ গাড়ী 100 কিলোমিটাৰ স্পীডত আমি চলাব নোৱাৰোঁ। আল্টিমেটলি ই এটা কৰ আহৰণ কৰা এটা উপায় বিচাৰি লৈছে। আৰু আমি এডুকেশ্যন ছিষ্টেমত বিশেষভাৱে গুৰুত্ব দিব লাগিছিল এখন চৰকাৰে, আৰু এডুকেশ্যনত আপোনালোকে দেখা পাইছে ইনভেষ্টমেণ্টৰ নামত কেৱল মাত্ৰ 1.something কিবা এটা পাৰ্চেণ্টেজ, আৰু তাৰ বিপৰীতে ডিফেন্সৰ নামত প্ৰায় 15% তেখেতসকলে দিছে। আৰু এটা কথা আমি চকুত লগা হৈ গৈছিলে, সেইটো হৈছে যে যিমানবোৰ বিক্ৰী কৰিছে, বিমানবন্দৰ বিক্ৰী কৰিছে, LIC বিক্ৰী কৰিবলৈ গৈ আছে, ৰেলৱে আধা বিক্ৰী কৰিলে, আৰু বিভিন্ন ইটোৰ পিছত সিটো এখন চৰকাৰে বিক্ৰী কৰি গৈ আছে। তাৰ বিপৰীতে নতুন অৰ্থনৈতিক সংগ্ৰামৰ নামত কিবা এটা কৰিব লাগিছিল, সেই ব্যৱস্থাটো নাই। আৰু ইয়াত এটা দিশ দেখিছোঁ যে ঘৰ দিব, এইটো ভাল কথা, কিন্তু ঘৰ দিয়াটোতকৈ যদি তেখেতসকলে চলিবৰ কাৰণে অৰ্থনৈতিক সংগ্ৰামখনৰ ক্ষেত্ৰত কিবা এটা উপাৰ্জনৰ আহিলা দিয়া হয় তেতিয়াহ'লে বেছি লাভ আছিলে। তেখেতসকলক যদি চৰকাৰী চাকৰি দিয়া হয় তেতিয়াহ'লে বেছি লাভ আছিলে, তেতিয়া এটলিষ্ট সেই ঘৰ নিজে বনাব পাৰিলে। 60 লাখ সেই যিমান ঘৰ দিব, সেই ঘৰখিনি যদি চৰকাৰে নিদি পেলাই যদি কিবা এটা সংস্থাপনো বাদ দিয়া হয়, সেই ঘৰবিলাক নিজে নিজে বনাব পাৰিলে হয়। আৰু এনেকুৱা আচলতে যিমানখিনি চাইছোঁ, এখন জুমলা চৰকাৰৰ এখন জুমলা বাজেট, তাৰ বাহিৰে এখন কোনো নাই। এখন পুঁজিপতি শ্ৰেণীৰ বাজেট, মধ্যৱৰ্তী শ্ৰেণী উপহাস কৰিছে, তাৰ বাহিৰে একো নাই, বিগ জিৰ' বাজেট এখন।